এইখন ছবিলৈ মন কৰা এই ছবিখনত এই চাৰিখন ছবিত আমাৰ বিভিন্ন আমাৰ বতৰৰ ছবি দিয়া হৈছে বেলেগ বেলেগ সময়ৰ হয়নে আৰু এই বিভিন্ন বতৰবিলাকক ওয়েদাৰবিলাকক আমাৰ কিছুমান ভাগত বিভক্ত কৰা হৈছে তোমালোকে ইংৰাজীত পঢ়িছা সিজনছ নেম ঠিক তেনেকৈ অসমীয়াত আমাৰ কোৱা হয় ঋতু আৰু আমি আজি আমাৰ অসমীয়া ঋতুকেইটাৰ বিষয়ে আমি পঢ়িম ঠিক আছে বলাচোন আমি আজি ঋতুকেইটাৰ বিষয়ে পঢ়ো তোমালোকে প্ৰথমতে এই ছবিখনলৈ মন কৰা এই ছবিখন হ'ল এখন গৰম দিনৰ ছবি দেখিছানে ৰ'দৰ তাপ প্ৰখৰ হয়নে ৰ'দৰ চোকা ৰ'দ এই সময়খিনি হয় আমাৰ অসমীয়া জেঠ আৰু আহাৰ মাহত গ্ৰীষ্ম গৰমৰ দিন আৰু এই ঋতুটোক কোৱা হয় গ্ৰীষ্ম ঋতু আৰু ইংৰাজীত কোৱা হয় এইটো সামাৰ সিজন আৰু অসমীয়াত কোৱা হয় গ্ৰীষ্ম ঋতু হয়নে এই সময়খিনিত আমাৰ অতিপাত গৰম হয় ৰ'দৰ তাপ প্ৰখৰ হয় আৰু অতিপাত গৰম হয় আৰু এই সময়খিনি কোৱা হয় গ্ৰীষ্ম ঋতু এই ছবিখনলৈ মন কৰা এই ছবিখনত কি হৈছে বৰষুণ দি আছে আৰু বৰষুণ হৈ আমাৰ নলা নৰ্দমাবোৰ ভৰি পৰিছে আৰু এই সময়খিনিৰ ঋতুটোক কোৱা হয় বৰ্ষা ঋতু আৰু এই ঋতুটো আৰম্ভ হয় আমাৰ অসমীয়া শাওন আৰু ভাদ মাহৰ সময়ত হয়নে বৰ্ষা ঋতু আৰু ইংৰাজীত কোৱা হয় এইটো ৰেইনি সিজন আৰু অসমীয়াত কোৱা হয় আমাৰ বৰ্ষা ঋতু এইখিনি সময়ত বৰষুণৰ মাত্ৰা অধিক হয় আৰু এই সময়খিনিয়ে হ'ল বৰ্ষা ঋতু এতিয়া এই ছবিখনলৈ মন কৰা এইখন হ'ল আমাৰ শৰৎকাল তোমালোকে নিশ্চয় জানা আমাৰ যেতিয়া দুৰ্গা পূজাৰ সময়ত শেৱালি ফুল ফুলে সেইখিনি সময় হ'ল আমাৰ শৰৎকাল হয়নে আৰু ইংৰাজীত এইটো কোৱা হয় তোমাৰ অটম সিজন হয়নে কিছুমান পাত সৰিবলৈ ধৰে গছৰ পাত সৰিবলৈ ধৰে গছৰ পাতবোৰ অকমান হালধীয়া ৰং হয় হয়নে আৰু শৰতৰ শেৱালি ফুল ফুলে অকমান নিয়ৰ পৰে হয়নে নহয় বাৰু আৰু এইটোৱে হ'ল শৰৎ এতিয়া এইখন ছবিলৈ মন কৰা এইখন ছবি হ'ল আমাৰ ঠাণ্ডাৰ দিন পৰাৰ আগতে আমাৰ যেতিয়া অলপ কুঁৱলী পৰিবলৈ ধৰে হয়নে এই দেখিছানে অকমান ধোঁৱা পিকচাৰখন এইটো হ'ল আমাৰ হেমন্ত ঋতু আৰু এইটো ঋতুৰ সময় হ'ল আঘোণ আৰু পুহ মাহ আমাৰ ঠাণ্ডা দিনৰ আগে অলপ ঠাণ্ডা যেতিয়া পৰিবলৈ আৰম্ভ হয় অকমান ঠাণ্ডা লাগে ৰাতিপুৱাৰ সময়ত ঠাণ্ডা লাগে অকমান অলপ ঠাণ্ডা পৰিবলৈ আৰম্ভ হয় ঠাণ্ডাৰ আগৰ সময়খিনি এইখিনি আমাৰ প্ৰি উইণ্টাৰ বুলি আমি ক'ব পাৰোঁ প্ৰি উইণ্টাৰ ঠাণ্ডাৰ আগৰ সময়খিনি আৰু এইটো হ'ল আমাৰ হেমন্ত ঋতু ঠিক আছে এইটো হ'ল আমাৰ হেমন্ত ঋতু এইখন ছবি দেখিছা এইখন ছবিত কি আমাৰ সোৱেটাৰ পিন্ধিছে মাফলাৰ পিন্ধিছে হয়নে নহয় হেণ্ড গ্লভছ পিন্ধিছে হাত মোজা পিন্ধিছে মানে ঠাণ্ডাৰ দিন শীতকাল হয়নে আৰু এইটো হ'ল আমাৰ শীতকালৰ সময়খিনি এইটো ঋতুৰ নাম হ'ব শীত আৰু এইখিনি সময় হয় আমাৰ মাঘ আৰু ফাগুন মাহত অতিপাত ঠাণ্ডা শীতকালৰ সময় এতিয়া তোমালোকে এই ধুনীয়া ছবিখনলৈ মন কৰা এইখন ছবিত দেখিছানে কিমান ধুনীয়া ফুল ফুলিছে গছ লতাবোৰ পাতেৰে পৰিপূৰ্ণ হৈছে হয় নহয় এইখন হ'ল আমাৰ বসন্ত তোমালোকে জানাই স্প্ৰিং সিজন আৰু অসমীয়াত কোৱা হয় বসন্ত এই সময়খিনি হ'ল আমাৰ চত আৰু বহাগ মাহৰ তোমালোকে দেখিছানে নাই চত মাহ যোৱাৰ লগে লগে বহাগ মাহৰ আগমনৰ লগে লগে আমাৰ কি হয় গছ লতাবোৰ ধুনীয়া পাত ফুলেৰে ভৰি পৰে নতুন পাত আহিবলৈ ধৰে গোটেই চাৰিওদিশ আমাৰ গছ আৰু ফুলেৰে পাতবোৰেৰে ধুনীয়া হৈ উঠে পৰিৱেশটো হয়নে আৰু এইটো ঋতু কোৱা হয় আমাৰ বসন্ত ঋতু আমাৰ কিমান ভাল লাগে বহাগ মাহ আহাৰ আগে আমাৰ যেনেকৈ গছ লতাবোৰ ইমান ধুনীয়া হ'বলৈ ধৰে পৰিৱেশটো খুব ভাল লাগে হয়নে আৰু এইটোৱে হ'ল বসন্ত ঋতু স্প্ৰিং সিজন আৰু অসমীয়াত কোৱা হয় বসন্ত ঋতু এতিয়া আমি কেইটা ঋতু পালোঁ আমি অসমীয়াত কেইটা ঋতু পালোঁ 6টা প্ৰথমটো হ'ল গ্ৰীষ্ম দ্বিতীয়টো হ'ল বৰ্ষা তৃতীয়টো হ'ল শৰৎ তাৰ পাছত হ'ল হেমন্ত তাৰ পাছত হ'ল শীত আৰু তাৰ পাছত হ'ল বসন্ত আমি 6টা ঋতু পালোঁ হয়নে
আমি আজি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত 6 ঋতু নামৰ পাঠটো পঢ়িবলৈ গৈ আছোঁ। সেইকাৰণে আমি আজি ঋতুকেইটাৰ বিষয়ে অকণমান আলোচনা কৰিলোঁ। এতিয়া আমি বলাচোন পাঠটো পঢ়োঁ